নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি গাহৰি মাংসৰ এটা ইজি এণ্ড টেষ্টি ৰেচিপি লৈ আহিছো। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া লৈছো আদা, নহৰু, লং, ইলাচি, দালচেনি, জালুক, মেথি, দুটা কেঁচা জলকীয়া, বিলাহী আৰু লগতে পিঁয়াজ আৰু এতিয়া গোটেইখিনি মিক্সিত পিচি ল'ম। এইখিনি পিচি হৈ গ'ল। এতিয়া মাংসখিনি লৈছোঁ। ইয়াত দিছোঁ হালধি প্ৰয়োজন অনুসৰি, আৰু পিচি থোৱা মছলাখিনিও দি দিছোঁ তাত। আৰু এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম। ইয়াত ইচ্ছা কৰিলে ৰেড চিলি পাউডাৰো দিব পাৰে। আৰু এইখিনি ভালদৰে সানি লৈ মাংসখিনি আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। আধা ঘণ্টাৰ পিছত এটা কুকাৰ গৰম কৰিছোঁ আৰু গৰম হোৱাৰ পিছত মাংসখিনি ঢালি দিছোঁ। কোনো তেল মই ব্যৱহাৰ কৰা নাই। এতিয়া গোটেইখিনি ভালদৰে লৰাই লৈছোঁ আৰু জুইটো ল' ফ্লেমত ৰাখিব। এতিয়া দিছোঁ আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ মিট মছলা। মছলা আপোনালোকে নিজ পচন্দ অনুসৰি ল'ব পাৰে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। মিলাই হোৱাৰ পিছত এতিয়া মই পানী দিছোঁ, 2 গিলাচ পানী দি দিছোঁ। এতিয়া ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু দিম আলু দুটা। এইখিনি এতিয়া 3 বা 4টা চিটি মাৰিবলৈ দিম। এয়া আমাৰ মাংস বইল হৈ গ'ল। ইয়াৰ পিছত কেৰাহী এখন গৰম কৰিছোঁ আৰু দিছোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হৈ অহাত তেজপাত এখন দি দিছোঁ আৰু ইয়াত দি দিছোঁ বইল কৰি থোৱা মাংসখিনি। আৰু এতিয়া মাংসখিনি পানীখিনি শুকাবলৈ দিম, যিহেতুকে গাহৰি মাংস গ্ৰেভি কৰিম। আৰু এইখিনি মাজে মাজে লৰাই থাকিম আৰু ঢাকন মাৰি উতলিবলৈ দিম। মাংসখিনি অলপ গ্ৰেভি হৈ অহাত লাই দি দিছোঁ, লাই পাতটো গাহৰি মাংসত নহ'লে নহয়েই, সেইবাবে লাই পাতো দি দিছোঁ। আৰু এতিয়া গোটেইখিনি গ্ৰেভি হ'বৰ কাৰণে 10 মিনিটমান ৰাখি থ'ম। এতিয়া চাওক আমাৰ মাংসখিনি গ্ৰেভি হৈ গ'ল। মই ইমানটোৱে ৰাখিম। এয়া আমাৰ গাহৰি মাংসৰ গ্ৰেভি ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।